সকলোলৈকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পাহাৰলৈ আহিছিলোঁ কচু বুটলিবৰ কাৰণে আৰু কি শাক-পাচলি পাওঁ লৈ যাম বুলি আহিছিলোঁ হাতৰ কটাৰীখন লৈ। এয়া চাওকচোন, মই কহুৱানি মাজে মাজে সোমাই আহিছোঁ। ইফালে ইমান ধুনীয়া চবফালে ঝাৰুবন গজি আছে। এয়া চাওকচোন, ইমান ধুনীয়া চবফালে সেউজীয়া সেউজীয়া পৰিৱেশটো সঁচাই বহুত ধুনীয়া লাগিছে। ঝাৰুবন বুলি ভাবিছিলোঁ, কিন্তু ঝাৰুবন নহয় নেকি। তথাপি দুডালমান মৰমতে কাটি ল'লোঁ। এয়া ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো, কি ক'ম আপোনালোকক, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা হৈছে। আৰু এইখিনিতে পাহাৰীয়া কচু দুডালমান আছে, সৰহকৈ নাই, অলপ অলপ জেগাত অলপ অলপকৈ আছে। এয়া দুডালমান আছিলে, এইখিনিত মই সেইকেইডালো কাটি লৈছোঁ। ইমানেই ধুনীয়া পৰিৱেশ চাওকচোন। এইফালে মৰমতে লৈ লোৱা ঝাৰুবন দুডাল লৈ হাতত এইফালে কচু বিচাৰি বিচাৰি আহিলোঁ আৰু কচু কেইডালমান পালোঁ, তাকে হাতত লৈ এয়া আহি আছোঁ। ইমানেই ধুনীয়া নদীৰ পানীখিনি। সৰুকৈ নদীৰ জুৰি এটা বৈ গৈছিলে, এই জুৰিটো পাৰ হৈ মই অথনি গৈছিলোঁ। এতিয়াও আকৌ এই জুৰিটোৱে পাৰ হৈ আহিছোঁ। তাতে পানীখিনি মৰমতে কচুকেইডালো ধুই লৈছোঁ। ইমানেই চাফা, ইমানেই ধুনীয়া পাহাৰীয়া নদীৰ পানী। এইকেইডাল ধুই ল'লোঁ আৰু ভৰিকেইখন ধুই ইমানেই ভাল লাগিছে, তিয়াই থাকিবলৈ মন গৈছে, উঠি যাবলৈ মন যোৱা নাই। পানীখিনি চাওকচোন, ধুনীয়াকৈ ভৰি হাতকেইটা ধুই এয়া আহিলোঁ। ঝাৰুবনৰ ফুলকেইপা মৰমতে এৰিবলৈ মন যোৱা নাই, সেয়াও লৈ আহিলোঁ। নদীৰ ইমানেই ধুনীয়া পানী। এইফালে আহি মই ঘৰ পালোহি। আৰু হাতত কেইটামান মই কলডিলো লৈ আহিছোঁ। কলডিল কেইটাৰ পৰা আপোনালোকক দেখুৱাবলৈ নহ'ল। এয়া এখিলা কলপাতত ধুনীয়াকৈ এইখিনি কচুখিনি যিহেতু ধুইয়ে আনিছিলোঁ, সেইটো কাৰণে ইয়াত ধুনীয়াকৈ কলপাতখিলাত থৈ লৈছোঁ আৰু অকণমান ধুম। এয়া এইফালে মই জুইকুৰা ধৰি ল'লোঁ, ভৰি হাতকেইটা ধুই আকৌ জুইকুৰাতে এই কেৰাহীখন পাতি লৈছোঁ। পানী এঘটি দি লৈছোঁ মই। পানীখিনি কলডিল কেইটা মই ইমানেই মৰম লগা সৰু সৰু কলডিল কেইটা, বাকলিৰ ওপৰৰ বুঢ়া বেটুকেইটা গুচাই লৈছোঁ মই। এয়া চাওকচোন, এতিয়া এইকেইটা মই বইল কৰি ল'ম। এটা দি লৈছোঁ আৰু এটা বইল কৰিম মই। ইয়াৰো ওপৰৰ বাকলিকেইটা গুচাই লৈছোঁ। পাহাৰীয়া কলডিল খাবলৈ খুবেই মিঠা, বহুত ধুনীয়া লাগে খাবলৈ। আৰু আলু এটাও গুচাই লৈছোঁ লগতে। সেইটো ধুনীয়াকৈ ধুই মই দুফাল কৰি বইল হ'বলৈ দিম। ইয়াতে পানীখিনি গৰম হৈ আছে, তাতে দি দিছোঁ। এইফালে কচুকেইডালো অকণমান পানী তিয়াই লৈছোঁ গামলা এটাতে। ধুই আনিছিলে, তথাপিও ৰাস্তাত ধূলি লাগিলে, সেইটো কাৰণে অকণমান আকৌ ধুই লওঁ। আৰু অকণমান পানী ঘটিটোৰ পৰা ঢালি লৈছোঁ। পানী ধুই আনিছিলোঁ। বালিচহীয়া মাটিৰ কচু এনেও খাবলৈ ভাল লাগে। আৰু এইফালে কলডিলখিনি অকণমান লৰাই লৈছোঁ। ইয়াতে অকণমান মই এতিয়া নিমখ দি ল'ম সিজিবৰ কাৰণে। জুইকুৰা ধুনীয়াকৈ জ্বলি আছে। কলডিল আৰু আলু উতলি আছে, এই সিজিছে প্ৰায়, ধুনীয়াকৈ সিজি গৈছে। এইফালে মই কচুকেইডালো কাটি লৈছোঁ। এইফালে আলু আৰু কলডিল কেইডোখৰ এয়া নমাই লৈছোঁ। ধুনীয়াকৈ সিজি গৈছে। কলডিল দুটাও খুব ধুনীয়াকৈ সিজিছে। আপোনালোকে কলডিলৰ পিটিকা খাই ভাল পায়নে? মোৰ খুবেই প্ৰিয়।
তাতে আকৌ পাহাৰীয়া কলডিল ক'বলৈ বাকীয়ে নাই। এয়া ধুনীয়াকৈ সিজি গৈছে। এইফালে মই কলডিল বইল কৰা পানীখিনিতে কচুখিনি অকণমান বইল কৰি ল'ম। কাঠখৰি জুই খুবেই ধুনীয়াকৈ জ্বলিছে, ঠাণ্ডা বতৰ, ভালো লাগিছে। আপোনালোকৰ কচু শাক কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। মোৰ হ'লে বহুত প্ৰিয়। এইফালে অকণমান নিমখ দি লৈছোঁ সিজিবৰ কাৰণে। এতিয়া ঢাকন মাৰি থৈ দিম এইখিনি। আকৌ ঢাকনখন খুলি চাইছোঁ, সিজিছে কচুখিনি। চাওক ধুনীয়াকৈ সিজিছে কচুখিনি। এতিয়া এইখিনি মই এয়া কাঢ়ি ল'ম। এইফালে কেৰাহীখন নমাই ল'লোঁ। এইফালে মাছ কেইপিচ মই আগতীয়াকৈ ভাজিয়ে থৈছিলোঁ, আৰু এই মাছ কেইপিচ থকাৰ কাৰণে মই কচু আনিবলৈ পাহাৰলৈ গৈছিলোঁ আৰু ইয়াৰে সৈতে বনাম বুলি। এয়া বৰালি মাছ। বৰালি মাছটো অকণমান লৰা টাইপৰ হ'লে কচুৰ লগত খাবলৈ খুব ভাল লাগে, সেইটো কাৰণে মই আনিবলৈ গৈছিলোঁ। ইয়াতে অকণমান পাঁচফোৰণ দি লৈছোঁ মাছ ভজা কেৰাহীখনতে। পিঁয়াজ আৰু শুকান জলকীয়া দি লৈছোঁ। এইখিনি অকণমান ভাজি ল'ম। আদা নহৰু কেইডোখৰমানো খুন্দি লৈছোঁ, ইয়াতে দি দিছোঁ। মাছ ভজা কেৰাহী সেইকাৰণে জ্বলি যোৱা লেখীয়া হৈছে। ইয়াতে এই কচুখিনি মই এতিয়া দি ল'ম। এইখিনি দি লৈ ধুনীয়াকৈ অকণমান লৰাই মই এইখিনি ভাজি ল'ম অলপ টাইম। এইফালে বিলাহী দুটাও কাটি লৈছোঁ। জালুক দিম, জলকীয়াও 2-3টামান দিছোঁ, তথাপি বিলাহী দুটা কাটি দিম। বিলাহী দিলে তৰকাৰীখনৰ সোৱাদটো অলপ বেলেগ লাগে, মই খাই ভাল পাওঁ, সেইটো কাৰণে বিলাহী দুটাও কাটি লৈছোঁ ইয়াৰ লগতে। এইফালে বিলাহী কেইডোখৰো দি ল'লোঁ। এতিয়া ধুনীয়াকৈ লৰাই ভাজি মই ইয়াত পানী ঢালি ল'ম। এয়া গৰম পানী ঢালি লৈছোঁ কেটলিৰ পৰা। আৰু অকণমান দি লৈছোঁ। জালুক দিম, সেইকাৰণে জোলকণ অকণমান বেছি হ'লে খাবলৈ ভাল লাগে, সেইকাৰণে মই অকণমান জোল বেছি দিছোঁ। আপোনালোকে যোনে যেনেকৈ ভাল পায় তেনেকৈ নিজৰ পচন্দমতে দিব পাৰে। মই জোল হ'লে অকণমান ভাল লাগে, জালুকৰ জোল, সেইটো কাৰণে অকণমান পানী বেছিকৈ দিছোঁ। ইয়াতে হালধি নিমখ দি ল'লোঁ। এতিয়া এইফালে ওপৰত মই সৰু সৰু পুঠি মাছ শুকাই থৈছিলোঁ, বগৰী দুটামানো পাহাৰৰ পৰা আনিছিলোঁ, সেইকেইটাও শুকাই লৈছোঁ। এয়া ধুনীয়াকৈ কচু তৰকাৰীখন ধুনীয়া হৈছে। এতিয়া ইয়াতে মাছ কেইডোখৰ মই দি ল'ম। কেইডোখৰমান দিম, গোটেইখিনি নিদিওঁ। এতিয়া এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম। এইফালে জুইকুৰাত অকণমান ফুটছাইখিনি আঁতৰাই লৈ ইয়াতে এটা জলফাই, 2টা জলকীয়াও দি লৈছোঁ। পিটিকা বনাম। ঠাণ্ডা দিনৰ জলফাই পিটিকাখন খাবলৈ বহুত ভাল লাগে। এইফালে তৰকাৰীখন ধুনীয়াকৈ উতলি আছে। ইয়াতে অকণমান ধনিয়া দি লৈছোঁ মই। তৰকাৰীখন হ'বলৈ হৈছে, সেইকাৰণে অকণমান ধনিয়া দি লৈছোঁ আৰু অকণমান সিজিবলৈ দিম। আৰু জলকীয়া 3টামানো, কেঁচা জলকীয়া দুফাল কৰি ইয়াতে দি লৈ ঢাকনটো মাৰি এতিয়া ইয়াত নমাই লৈছোঁ মই। এইফালে জলফাইটো হৈ গৈছে। জলফাইটো ডাঙৰ, সেইটো কাৰণে এটাই লৈছোঁ। মই অকলে খাম, সেইটো কাৰণে এটাই জলফাই পুৰি লৈছোঁ।
এইফালে কলডিলৰ বাকলি গুচাই লৈছিলোঁ, বুঢ়া বাকলিকেইটা, তথাপি আকৌ 2 বাকলিমান গুচাই লৈছোঁ। এতিয়া এই দুটা কটাৰীখনে ধুনীয়াকৈ কাটি ল'ম, অলপ সৰু সৰুকৈ, তেতিয়া পিটিকিবলৈ ভাল হ'ব। পাহাৰত ইমানেই কলডিল আছে, মই অকল 3টামানে লৈ আহিছিলোঁ, পাৰিব নোৱাৰি। পাহাৰৰ ওপৰত আছে, তলত থকা গছৰ পৰাই লৈ আহিছিলোঁ সৰু সৰু কলডিল। আৰু কলডিলকেইটা বিশেষকৈ মৰম লাগিলে, সেইটো কাৰণেও বেছিকৈ আনিছিলোঁ মৰমতে। এইফালে আলু কুটিছোঁ, পিটিকি লৈছোঁ। ধুনীয়াকৈ ইয়াৰ পিটিকাখন বনাই ল'ম। এইফালে জলকীয়া দুটাও কাটি ল'ম, এনেকৈ সৰু সৰুকৈ। জলকীয়া বেছি নিদিওঁ, 2টাই দিম। ইয়াতে অকণমান পিঁয়াজ কাটি থোৱা আছিলে, সেই কাটি লোৱা পিঁয়াজ দিছোঁ। মিহি মিহিকৈ কাটি থোৱা আদা অকণমানো দি লৈছোঁ, লগতে ধনিয়া পাত অকণমানো দি লৈছোঁ। এতিয়া অকণমান নিমখ দি লৈ অকণমান কেঁচা মিঠাতেল দি লৈছোঁ ইয়াৰ ওপৰতে। পিটিকাখনত কেঁচা মিঠাতেল অকণমান দিলে মই খাবলৈ খুবেই ভাল পাওঁ, আপোনালোকে বাৰু কেনেকুৱা পায় নাজানো। ইয়াতে অকণমান নেমু চেপি লৈছোঁ, তেতিয়া অকণমান টেঙা টেঙা ভাৱটো আহে, খাবলৈ ভাল লাগে। এতিয়া এইখিনি পিটিকি ল'ম ধুনীয়াকৈ। এইফালে জলফাইটো ওপৰৰ বাকলিকেইটা গুচাই লৈছোঁ। অকণমান পিঁয়াজ দি লৈ, জলকীয়া দুটা প্ৰায় জ্বলিয়ে গ'ল, জলকীয়া দুটা বেছিকৈ সিজিলে। অকণ পিটিকা বনাই ল'ম, অকণমান মিঠাতেল দি লৈছোঁ। এতিয়া এইফালে গৰম গৰম ভাত বাঢ়ি ল'লোঁ। এটা কেঁচা জলকীয়া, পকা জলকীয়া, কেঁচা নহয় আচলতে। ইয়াতে কলডিল আৰু আলুৰ পিটিকাখন লৈ লৈছোঁ। পিটিকা সৰহকৈ বনাইছিলোঁ, সেইকাৰণে সৰহকৈ লৈ লৈছোঁ। এইফালে জলফাই পিটিকা, কচু শাক, ইয়াতে মাছ এডোখৰ ফ্ৰাই কৰি থোৱা আছিলে, সেইডোখৰো লৈ লৈছোঁ। আজি দুপৰীয়া সাজ ৰেডি হৈ গ'ল, আজি লৈ আহিছোঁ। সকলোকে